ফ্ৰেণ্ডছ, আজি আমি যাবলৈ ওলাইছোঁ এখন বৰ পবিত্ৰ ধুনীয়া ঠাইলৈ। যিহেতু ভাদ মাহ চলি আছে, আবেলি একচুৱেলি বেছি ভিৰ হয়, গতিকে আমি আবেলি ওলাই ৰাতিপুৱা ওলাইছোঁ। আমি যাব ওলাইছোঁ যোৰহাট জিলাত অৱস্থিত ঢেকীয়াখোৱা বৰ নামঘৰলৈ। আমি দুয়োজন পতি পত্নী আমি তালৈ যাম। মানে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা এখনেই বিখ্যাত নামঘৰ, সেইটো হৈছে ঢেকীয়াখোৱা বৰ নামঘৰ। এইটো যোৰহাট জিলাতে অৱস্থিত। আমি আজি তালৈ গৈ আছোঁ। সম্পূৰ্ণ পৰিৱেশ আপোনালোকক দেখুৱাম। ঢেকীয়াখোৱা বৰ নামঘৰটো যিসকলে আগতে দেখা নাই তেওঁলোকে আমাৰ ভিডিঅ'টোৰ যোগেদি চাব পাৰিব। তে বলক আমি ঢেকীয়াখোৱা বৰ নামঘৰলৈ যাওঁ, আপোনালোক সম্পূৰ্ণ পৰিৱেশ দেখুৱাই দিওঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব। তে চলো আমি আগবাঢ়ি গৈ থাকোঁ। ফ্ৰেণ্ডছ, এইটো আমাৰ ক'তো আমি যদি ক'ৰবাত যাবলৈ ওলাওঁ তেতিয়াহ'লে তাৰ গাত তত নাইকিয়া হৈ যায়। ই আচলতে নিজে নিজে আমাৰ ৰুমত চাপিছে। বহুত দিন হ'ল আমাৰ ৰুমত এতিয়া আমাৰ লগত একেলগে থাকে। এই আচলতে নিজে নিজে আহিছে ৰুমলৈ। গতিকে আজি তই ঘৰ ৰখীয়া, তই বিস্কুটকেইখন খাই ঘৰত থাকিবি দেই। তো ফ্ৰেণ্ডছ, ইয়াক আজি ঘৰ ৰখীয়া পাতি আমি ওলাই যাওঁ। তো ফ্ৰেণ্ডছ চাওক, এইখনে আমাৰ এখন সৰু ফুলনি। আমি এই ৰুমৰ সন্মুখতে এখন আচলতে আমাৰ ৰুম, অৰ্থাৎ শিৱসাগৰ ৰুমৰ সন্মুখতে আমি এখন সৰু ফুলনি, ইয়াতে সৰু ফুলনি এখন লগাইছোঁ। চাওক, ধুনীয়া ধুনীয়া ফুল ফুলি আছে। এতিয়া আমি আৰু পলম নকৰোঁ, আমি ওলাই যাওঁ। চলো, মই স্কুটিখন উলিয়াই লৈছোঁ। স্কুটিখন উলিয়াই লৈ মানে মই এবাৰ ট্ৰেইনতে আহিলোঁ যিহেতু, গতিকে স্কুটিখন, মোৰ ৱাইফৰ স্কুটিখন লৈ এতিয়া আমি আগবাঢ়িছোঁ। তো চলো। मेरे दिल की ये दुआ है कभी दूर ना तू जाए, तेरे बिना हो जीना वो दिन कभी ना आए। मेरे दिल की ये दुआ है कभी दूर ना तू जाए। এতিয়া আমি গৈ আছোঁ, লক্ষ্যস্থান দূৰ নহয়। তো চলো, আমি এনেকৈ গৈ থাকোঁ। यादा तेरी यारी हो मैंने तो खुदा माना, याद करेगी दुनिया तेरा मेरा। তো লাহে লাহে আমি আহি ঢেকীয়াখোৱা বৰ নামঘৰৰ আমি তোৰণ অৰ্থাৎ গেটখন পাইছোঁহি। ইয়াৰ পৰা আমি ভিতৰলৈ সোমাই যাব লাগিব। মানে যোৰহাট শিৱসাগৰৰ পৰা আহোঁতে যোৰহাট পোৱাৰ আগতেই আপোনাৰ তিয়ক পাৰ হৈ আপোনাৰ এই ঢেকীয়াখোৱা বৰ নামঘৰৰ গেট পাব আপোনালোকে। যদি শিৱসাগৰৰ ফালৰ পৰা আহে তেতিয়াহ'লে সোঁফালে, আৰু আপুনি যোৰহাট ফালৰ পৰা গ'লে বাওঁফালে। চ' আমি এনেকৈ এতিয়া আগবাঢ়ি কথা আমি আহি পাই আপোনাৰ ঢেকীয়াখোৱা বৰ নামঘৰৰ ভিতৰত মানে প্ৰৱেশ কৰিছোঁ। গতিকে চাওক কিমান দোকান বজাৰ। মানে আমি ৰাতিপুৱা আহিছোঁ যদিও মানুহ ভিৰ নহয় ভাবিছিলোঁ, কিন্তু এতিয়া যথেষ্ট মানুহ। এয়া ফাইনেলি আমি আহি পালোঁ এইটো ঢেকীয়াখোৱা বৰ নামঘৰ। ঢেকীয়াখোৱা বৰ নামঘৰৰ ভিতৰত আমি এতিয়া প্ৰৱেশ কৰিব লৈছোঁ। ফাইনেলি চাকি বন্তি আমি লৈ আমি দুয়োজনে এতিয়া ঢেকীয়াখোৱা নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিম। গতিকে সম্পূৰ্ণ পৰিৱেশটো মই আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাব। বলক আমি নামঘৰৰ ভিতৰলৈ যাওঁ। আবেলি যিহেতু ভক্তৰ সমাগম বেছি হয়, মানুহ ভিৰ হয়, সেই দেখি আমি ৰাতিপুৱা অৰ্থাৎ এতিয়া প্ৰায় 10টামান বাজিছে, 10 বজাত আমি চাওক ঢেকীয়াখোৱা বৰ নামঘৰত প্ৰৱেশ কৰিছোঁ। আৰু এতিয়া আপুনি 10 বজাৰ পৰিৱেশটো চাওক। 10 বজাৰ পৰিৱেশটো প্ৰায় আপোনাৰ আবেলিৰ পৰিৱেশৰ নিচিনা হৈ পৰিছে। চাওক, দুটা ঐৰাবত দুয়োফালে সুন্দৰকৈ এটা ছাতি ধৰি আছে, বহুত সুন্দৰকৈ সজাই থোৱা আছে। ইতিমধ্যে বহুত ভক্তৰ সমাগম হৈছে। ৰাতিপুৱা প্ৰায় 5মান বজাৰ পৰা হেনো ইয়াত নাম প্ৰসংগৰ আৰম্ভ হয়। গতিকে ভবাই নাছিলোঁ এইখিনি সময়ত ইমান মানুহ হ'ব বুলি। তথাপিও আহিছে, আমাৰ নিচিনাকৈ সকলোৱে আহিছে। সেই দেখি আমিও ভিতৰলৈ প্ৰৱেশ কৰোঁ। চাকি বন্তি ইতিমধ্যে আমি লৈছোঁ, লৈ ভিতৰত চাকি বন্তি জ্বলাওঁ। নামঘৰ দেখিলে ভকতি কৰিবা, থাপনা মুচি লৈ শৰাইখন পাতিবা, জ্বলাবা চাকি ধূপ ধূনা, মন ভাল লগাবা কাকুতি ঘোষা। রাম রাম নাম ঘর দেখিলে ভকতি
এইভাগেই হৈছে প্ৰধান নামঘৰ ভাগ। এতিয়া ভাদ মাহ উপলক্ষে ৰাতিপুৱা প্ৰায় 5মান বজাৰ পৰা গোটেই দিনটো ইয়াত নাম প্ৰসংগ চলি থাকে। এতিয়াও চলি আছে চাওক। এতিয়া মই আপোনালোকক দেখুৱাবলৈ নি আছোঁ আৰু এটা কীৰ্তিচিহ্ন বুলিয়ে ক'ব লাগিব, যিহেতু সংৰক্ষণ কৰি ৰখা হৈছে। ইয়াত আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকতে যিটো দিহা নদী আছে, দিহা নদীৰ কাষত এটুকুৰা কাঠত তেওঁ কি কৰিছিলে, ভৰি ধুইছিলে। আৰু সেই ভৰি ধোৱা সেই কাঠৰ টুকুৰা অৰ্থাৎ ভৰি ধোৱা মূঢ়া ভাগ ইয়াত এনেকৈ নামঘৰ কৰ্তৃপক্ষই ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে, সজাই ৰাখিছে। চাৰিওফালে গামোচাৰে ঢাকি চাওক। এইভাগে হৈছে শ্ৰী শ্ৰী মাধৱদেৱে ভৰি ধোৱা কাঠৰ টুকুৰা অৰ্থাৎ মূঢ়া। ইয়াত যিসকল ভক্ত আহে সেই ভক্তসকলৰ বাবে ইয়াত চাহ খোৱাৰ ঘৰৰ ব্যৱস্থা আছে। যিসকলে ইচ্ছা কৰে তেওঁলোকে আহি ইয়াত চাহ খাব পাৰে। গতিকে আপোনালোকে যদি কেতিয়াবা ঢেকীয়াখোৱা বৰনামঘৰলৈ আহে, চাহ খাবৰ মন হয়, তেতিয়াহ'লে আপোনালোকে পিছফালে থকা এই ঢেকীয়াখোৱা নামঘৰৰ চাহ ঘৰলৈ আহি চাহ টুপি গ্ৰহণ কৰিব পাৰিব। নাম্বাৰ যে সদায় গাই থাকে সদায় নে মানে এভৰিডে ভাদ মাহ বুলি নহয়, সদায় মানে এই নাম পাৰ্টি আনে নে এখন গাঁৱৰে মানুহ দিনৰ দিনটো নাম গাই থাকে সিহঁতৰ। অঁ ৰাতিপুৱা এবাৰ গাব, ইয়াত সামৰিব, ভাত দিব, তাৰপিছতে ভাদ মাহ কাৰণে 3বাৰ, এনেই 2বাৰহে গায় নেকি। তাৰপিছতে দুপৰীয়া এবাৰ গাব, গধূলি এবাৰ গাব। নাম গাই থাকে ন, প্ৰসাদ চসাদ দি থাকে, গধূলি খানা দিয়ে। চব ভক্তকে দিয়ে, চব যিমান আহে। ফ্ৰেণ্ডছ, মই এতিয়া আপোনালোকক দেখুৱাব লৈছোঁ এইকেইজোপা বটগছ আপোনালোকে দেখা পাইছে। যিসকলে ঢেকীয়াখোৱা বৰনামঘৰত আহিছে তেওঁলোকে এইকেইজোপা বটগছ দেখা পাইছে নিশ্চয়। এইকেইজোপা বটগছ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকতে নিজ হাতেৰে ৰোপণ কৰা বটগছ হয়। এইকেইজোপা বটগছ এতিয়াও তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। চাওক, নামঘৰলৈ সোমোৱাৰ পথতে চাওক, এইখিনি জেগাত পানী ৰখা হৈছে যাতে সকলোৱে ভৰি ইয়াতে পখালি যাব পাৰে। চাওক কিমান ধুনীয়া পদক্ষেপ, ইয়াতে ধুনীয়াকৈ কোনো বেলেগ পানীৰ প্ৰয়োজন নাই। নামঘৰ ভাগৰ পিছফালে আপোনালোকে চাওক, এয়া নিৰ্মীয়মান অৱস্থাত আছে। এয়া হয়তো তেওঁলোকে পাৰ্ক বনাব চাগে সৰু ল'ৰা ছোৱালীৰ বাবে। কিছু পদক্ষেপ ইতিমধ্যে আগবাঢ়িছে। এই পাৰ্কখন যদি হৈ উঠে তেতিয়াহ'লে হয়তো বহুত ভক্তৰ ভিৰ হয়, সেইটো কাৰণে তেওঁলোকে আহি ইয়াতে অলপ সময় জিৰণি ল'ব পাৰিব ভক্তৰ ভিৰ কমালৈকে। গতিকে এইটো এটা সুন্দৰ পদক্ষেপ আমি দেখা পাইছোঁ। বাকী চাওক, এয়া ঢেকীয়াখোৱা নামঘৰৰ পুখুৰী। এই পুখুৰীত ডাঙৰ ডাঙৰ মাছ, কাছ আছে। আমি বিশেষ কাছ দেখা নাপালোঁ, সৰু সৰু কাছ দেখা পালোঁ, ডাঙৰ ডাঙৰ মাছ। আৰু আজিলৈ ঢেকীয়াখোৱা বৰনামঘৰৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ।